নমস্কাৰ পোনপ্ৰথমে মোৰ চেনেল নিৰ্মাই লাভ চাৰ্টলে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি কোনো ধৰণৰ ভ্লগ নহয় ডান্স ভিডিঅ' নহয় আজি এটা ক'বলৈ ওলাইছোঁ হেম বৰুৱাৰ কবিতা এতিয়া আবৃত্তি কৰিবলৈ ওলাইছোঁ আৰু কেনেকুৱা পায় আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকক তেতিয়াহ'লে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ মমতাৰ চিঠি কবি হেম বৰুৱা এয়া মম এডাল জ্বলাই লৈছোঁ আজি বহুত দিনৰ মূৰত তোমালৈ চিঠি লিখোঁ বুলি বাহিৰৰ ৰুঙা বতাহজাকে মমডাল আহি কোবাইছেহি চাওঁ খিৰিকীখন জপাই দিওঁ 7 বছৰৰ আগৰ কথাবোৰ তোমাৰ বাৰু মনত আছেনে আমি যে নতুন জীৱনটোৰ পাতনি মেলিছিলোঁ সিদিনা আছিল কাতিৰ কুঁৱলীখনা এটা কোমল পুৱা আৰু সন্ধিয়া মই তোমালোকৰ ঘৰলৈ নকৈ আহিবৰ দিনা আকাশৰ মেঘৰ মোহনাত হালধীয়া জন্তু নাওখন হৈ আমাক যে ৰিঙিয়াই মাতিছিল তৰাৰ দেশলৈ মই লোৱা কঁকালৰ ৰিহাখনলৈ তুমি বাৰু কিয় একেথৰে চাই আছিলা মোৰ কেনে লাগিছিল জানা তুমি যে কোনোবা দূৰ বিদেশৰ স্বপ্নটোৰ আলোকৰ মানুহ আৰু মই যেন তলসৰা এপাহ শেৱালি সিদিনা মোৰ মন সাগৰত এৰি অহা আৰু আহি পোৱাৰ অলেখ ঢৌৰ কঁপনি জাগিছিল তোমাৰ জানো এইবোৰ কথা মনত নাই আমাৰ দেউতাই যে চিঠি লিখিছিল আই তই নতুন ঘৰখনত হাঁহি মাতি থাকিবি এইবোৰ 7 বছৰৰ আগৰ কথা মোৰ যেন সকলোবোৰ পুৰাণৰ সাধু যেনেই লাগে জেঠমহীয়া দেউতাৰ বছৰেকীয়া হৈ গ'ল তোমাৰ বাবুল এতিয়া বৰটো হৈছে তাৰ ওপৰ পাৰিত ডালিম গুটি যেন দাঁত এখনি গজিছে সি মোক একেবাৰে এৰিকে নিদিয়ে কেতিয়াবা মোৰ যে ইমান খং উঠে তুমি নাই নহয় সেইকাৰণে সি বাৰু মোৰ বগা সাজযোৰলৈ এনেদৰে তধা লাগি চাই থাকে কিয় তাৰ উপজাৰে পৰা এইযোৰেই কাপোৰ চিনাকি সেইকাৰণে নহয় বাবুল এতিয়া বৰটো হৈছে বুজিছা আৰু ডাঙৰ হ'লে তাক স্কুলত নাম লগাই দিম সি স্কুলত থকা সময়খিনি মোৰ যে বুকুখন উদং হৈ থাকিব পায় আৰু কি লিখিম বিশেষ একো নাই মোৰ এই শপত তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবা দেই মই ভোক দৈ দি উটিয়াই গৈ বুঢ়ালুইতৰ বুকুৰ পৰা তোমাক ৰিঙিয়াই মাতিম তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবলৈ নাপাহৰিবা দেই মৰম ল'বা ইতি মমতা আকৌ এবাৰ বুজিছা মাঘৰ বিহুৰ জুইকুৰা বৰ ৰঙাকৈ জ্বলিছে আমাৰ আইতাৰ কলি ছাগলীজনীৰ দুটা পোৱালি জাগিছে এটা সুত বগা আনটো পখৰা নমস্কাৰ আৰু জনাই নজনাই আজিৰ এয়া হেম বৰুৱাৰ কবিতাটো মমতাৰ চিঠি কবিতাটো আপোনালোকৰ সন্মুখত আবৃত্তি কৰি দাঙি ধৰিলোঁ আৰু কেনেকুৱা পাইছে যদি ভুল হৈছে কিবা ক্ষমা কৰিব আৰু ভিডিঅ'টোত শুধৰাই দিবলৈ আপোনালোকে কমেণ্ট কৰিব আৰু এতিয়া ভিডিঅ'টো আপোনালোকে শেষলৈ চালে ধন্যবাদ চোৱাৰ বাবে তেতিয়াহ'লে আজিলৈ আহিছোঁ লাভ ইউ অল আৰু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আপুনি যদি মোৰ চেনেলত নতুন তেতিয়াহ'লে প্ৰেছ দ্য বেল আইকন তেতিয়াহ'লে বাই বাই লাভ ইউ অল